নতুনকৈ অৰুণোদয় আঁচনিত আবেদন কৰা সকলৰ বাবে ভাল খবৰ। যিবিলাক হিতাধিকাৰীয়ে অৰুণোদয় আঁচনি নতুনকৈ আবেদন কৰিছিল তেওঁলোকৰ বাবে খুবেই ভাল খবৰ, কাৰণ তেওঁলোকৰ অলৰেডি 2023 যিবিলাক আবেদন কৰিছিল, যিবিলাক হিতাধিকাৰীয়ে আবেদন কৰিছিল তেওঁলোকৰ লিষ্ট এতিয়া মুকলি কৰি দিলে। তো আপুনি আপোনাৰ নামটো 2023 যি অৰুণোদয় আঁচনিত আবেদন কৰিছিল সেইটো লিষ্টত নামটো আপোনাৰ আছেনে নাই আপুনি কেনেকৈ চেক কৰিব, এই সম্পূৰ্ণ পদ্ধতি প্ৰক্ৰিয়াটো এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকে জানিব পাৰিব। তো কেনেকৈ চেক কৰিব অৰুণোদয় আঁচনিৰ আপোনাৰ নাম অন্তৰ্ভুক্ত হ'ল নে নহ'ল, বা আপোনাৰ এইটো লিষ্টত নাম আছেনে নাই, লাহে লাহে মানে সংযোগ কৰি আছে আপোনালোকে চাব পাৰিব। যদি এতিয়ালৈকে হোৱা নাই কিন্তু পিছলৈ হ'ব, তো আপুনি লিষ্টটো চাব পাৰে এতিয়ালৈ যে আপোনাৰ নামটো আছেনে নাই। তো আপুনি কেনেকৈ চাব আপোনাৰ অৰুণোদয় আঁচনিৰ যিটো আঁচনি হয় সেইটো আঁচনিত আপোনাৰ নামটো আছেনে নাই, এইটো লিষ্টত নাম আছেনে নাই, তো চেক কৰিবলৈ আপুনি কি কৰিব, ভিডিঅ'টো স্কিপ নকৰাকৈ সম্পূৰ্ণ ভিডিঅ'টো চাব। তো ব্লগ কেনেকৈ চেক কৰিব মই মোবাইলৰ জৰিয়তে দেখুৱাই দিম যে এইটো এনেকৈ আপুনি চেক কৰক। চেক কৰিলে আপুনি গম পাই যাব যে আপোনাৰ অৰুণোদয় আঁচনিৰ লিষ্টত নামটো আছেনে নাই, আপুনি এনেকৈ চেক কৰক। ব্লগ ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনাৰ মোবাইলৰ জৰিয়তে আপুনি গুগল ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব। ক্ৰম ব্ৰাউজাৰ অ'পেন কৰাৰ লগে লগে চাব ইয়াতে চাৰ্চ কৰিব অৰুণোদয় বুলি চাৰ্চ কৰাৰ লগে লগে আপোনালোকৰ চাব এইখিনি অৰুণোদয় লিখি চাৰ্চ কৰিব। চাৰ্চ কৰিলে ফাৰ্ষ্ট টাইমত চাব অৰুণোদয় বুলি লিখা আছে, অৰুণোদয়ত ক্লিক কৰিব। অৰুণোদয়ত ক্লিক কৰাৰ লগে এনেকুৱা পেজ খোল খাব। চাব মই মোবাইলত কৰি আছোঁ, গতিকে মই ডেস্কটপ ছেট কৰি ল'ম। ডেস্কটপ ছেটটো কৰি লওঁ। ডেস্কটপ ছেট কৰিছোঁ। চাব এনেকুৱা পেজ এটা খোল খাব। খোল খোৱাৰ লগে লগে আপুনি নিচত স্ক্ৰল ডাউন হৈ চাব এইটো অৰুণোদয় মেইন পৰ্টেল। ইয়াত চাব ভিউ ষ্টেটাছ বুলি আছে, মই ওপৰতো চাব এইটো ভিউ ষ্টেটাছত ক্লিক কৰিব। ভিউ ষ্টেটাছত ক্লিক কৰাৰ লগে লগে চাব আপোনাৰ সম্পূৰ্ণ অসমৰ সকলো ডিষ্ট্ৰিক্টৰ নাম ইয়াতে শ্ব' কৰিব। তো এইটো চাওক সকলো ডিষ্ট্ৰিক্টৰ নাম শ্ব' কৰিছে। এতিয়া মই বৰপেটাৰ পৰা বিলং কৰোঁ, বৰপেটা ডিষ্ট্ৰিক্ট হয় মোৰ। তো বৰপেটা ডিষ্ট্ৰিক্টৰ ইয়াতে ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনাৰ সকলো ডিটেইলছ আহি যাব। চাব এই লোকসভা আৰু নাম, একাউণ্ট কোনটো একাউণ্ট দিছিল, এইখিনি সকলো ডিটেইলছ আহি গৈছে। তো এতিয়া চাব আপোনাৰ কোনটো এই নামটো আছে, আপোনাৰ যদি ID নাম্বাৰো আছে ID নাম্বাৰ দি ইয়াতে চাৰ্চ কৰিব পাৰে, আৰু যদি নাম দি চাৰ্চ কৰিব পাৰিব। তো আপুনি ইয়াতে 10টা আছে, গতিকে মই ইয়াতে শ্বয়িং তাতো মই 1টা ক্লিক কৰি মই 1টা দেখিব পাৰিম। তো 1টা ক্লিক কৰিছোঁ, 1টা চাব পাৰিম মই। তো এতিয়া মই যিজন বেনিফিচিয়াৰীৰ নামটো দিছিলোঁ ইয়াতে মই চাৰ্চ কৰিম। চাৰ্চ কৰিলে চাব মইতো চাৰ্চ কৰি দিম, মই চাৰ্চ কৰিলোঁ। চাৰ্চ কৰাৰ লগে লগে চাব আহি যাব সকলো ডিটেইলছ। চাৰ্চ কৰিছোঁ, এতিয়া চাব এইটো নাম আহিছে, চাওক এইটো নাম, এইটো এতিয়া আপোনাৰ ইয়াতে আপোনাৰ সমষ্টিৰ নাম আহিব আৰু আপুনি কোনটো বেংক দিছে তাৰ IFSC কোড আহিব। ইয়াৰ পৰা আপুনি বাছি ল'ব লাগিব যে আপোনাৰ নামটো কোনটো। আৰু আপুনি যদি বুজি নাপায় আপোনাৰ নামটো ইয়াতে বহুতকেইটা নাম আহিব আপুনি নাম চাৰ্চ কৰিলে, গতিকে ID নাম্বাৰ দিলে মানে এটা আহিব। আৰু যদি আপুনি নাম চাৰ্চ কৰে ইয়াতে ক্লিক কৰিব। চাপ'জ মই এইটো ক্লিক কৰিছোঁ, ইয়াতে চাব পাৰিব আপোনাৰ ডিটেইলছ। তো এনেকৈ আপুনি অৰুণোদয় আঁচনিত আপোনাৰ নামটো আছে নে নাই এনেকৈ চেক কৰিব পাৰিব। তো গোটেইখিনি ডিটেইলছ জানিলে তো এনেকৈ আপুনি চেক কৰিব পাৰিব। আৰু যদি এতিয়া নাই, কিন্তু এতিয়া লাহে লাহে মানে এড হৈ আছে, গতিকে আপুনি আপোনাৰ যিটো অৰুণোদয় আঁচনিৰ কাৰণে আবেদন কৰিছিল সেইটো এতিয়ালৈকে হোৱা নাই, বা যদি হৈছে তেনেহ'লে নাম ইয়াত শ্ব' কৰিব, আপুনি নিজে গম পাই যাব। তো এনেকৈ চেক কৰিব পাৰিব অৰুণোদয় আঁচনিৰ লিষ্টত নাম আছে নে নাই। তো ধন্যবাদ। ভিডিঅ' যদি ভাল লাগে শ্বেয়াৰ এণ্ড লাইক এণ্ড কমেণ্ট কৰিব।